জীৱনত আমি কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। নিজতকৈ মানুহৰ পৰা অলপ সময় আঁতৰাই চোৱা, তুমি মানুহৰ বিষয়ে বহুত কথা জানিব পাৰিবা। সফলতাৰ 3টা সূত্ৰ: বেলেগতকৈ বেছি জানক, বেলেগতকৈ বেছি কাম কৰক আৰু বেলেগতকৈ কম আশা কৰক। জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি তেওঁৰ বন্ধু হ'বা, মূৰ্খ মানুহৰ ভুল ধৰিলে তুমি তেওঁৰ শত্ৰু হ'বা। প্ৰতিটো কষ্টৰ অভিজ্ঞতাই আমাৰ বাবে এটা নতুন শিক্ষা। জীৱনত এনেকুৱা এজন মানুহ প্ৰয়োজন যি স্বাৰ্থ নোহোৱাকৈ ভাল পাব জানে আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লয়। জীৱনৰ কঠিন সময়খিনি বহুত উপকাৰী, কাৰণ এইটোৱে সেই সময় য'ত আনৰ সঠিক ৰং দেখা পোৱা যায়। মানুহ পৰিস্থিতিৰ দাস। পৰিস্থিতিয়ে কেতিয়াবা আমাক এনেকুৱা স্থানলৈ লৈ যায় য'ত তুমি আপোন হৈও পৰ হৈ যোৱা। ঘৰখনৰ দায়িত্ব নিজে মূৰ পাতি ল'বলগীয়া হ'লেহে বুজা যায় নিজৰ প্ৰয়োজন আৰু সপোনবোৰতকৈ ঘৰখনৰ প্ৰয়োজনবোৰ কিমান বেছি গুৰুত্বপূৰ্ণ। অপ্ৰিয় কিন্তু সত্য, উপকাৰ এনেকুৱা এটা আচৰিত বস্তু যি কৰিলে পাহৰি যায় আৰু নকৰিলে মনত ৰাখি থয়। শিক্ষিত হৈও যদি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেনেহ'লে আপুনি সমাজৰ বোজাৰ বাহিৰে একো নহয়। সেইজন পুৰুষক পুৰুষ বুলি নকয় যি নাৰীক অপমান বা আত্মসন্মানত আঘাত দি পুৰুষালি দেখুৱাব খোজে। আচলতে প্ৰকৃত পুৰুষ সেইজনহে যিয়ে নাৰীক ইয়াৰ পৰা নিৰাপদে ৰখাৰ চেষ্টা কৰে। অযোগ্য মানুহক যোগ্য কৰি তোলাটো সম্ভৱ, কিন্তু বিশ্বাসঘাতক মানুহক বিশ্বাসযোগ্য কৰি তোলাটো অসম্ভৱ। খং, অভিমান আৰু মৰম, এই 3টা শব্দৰ অৰ্থ যিয়ে সঠিকভাৱে বুজি পায় তেওঁহে সঁচা অৰ্থত সম্পৰ্ক এটা গঢ় দিব পাৰে। পাহৰি যোৱা তাক যিয়ে তোমাক পাহৰি গ'ল, আৰু ভাল পোৱা তাক যি তোমাক ভাল